আই সমস্ত জয় জয়তে আপোনালোক সকলোলৈকে আমাৰ তৰফৰ পৰা ভক্তিৰে নিবেদন কৰিছোঁ। আজি শ্ৰী শ্ৰী চিন্তামণি নামঘৰত সোণালী জয়ন্তী আৰম্ভণি অনুষ্ঠানৰ উপলক্ষে যি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হৈছে, এই সভাত আমি আপোনালোকৰ আগত বৈকুণ্ঠৰ অগাধ কল্পতৰু শাস্ত্ৰ মহাভাগৱত তাৰে এক অংশ দিহানাম আৰু সেই দিহানাম এফাকি আমি আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ লৈছোঁ। দিহানাম ফাকি পৰিৱেশন কৰোঁতে আমাৰ অজানিতে বহুতো ভুল ভ্ৰান্তি অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ আপোনালোকে আমাক আপোনালোকৰ মাজৰে বুলি ভাবি ক্ষমা কৰে যায়। আপোনালোকৰ শ্ৰীচৰণত ক্ষমা বিচাৰি আমি এই দিহানাম ফাকি পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ।